নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালে আছেনে? আমি আজি আহি আছোঁ কাছাৰী হস্পিটেলত দিনটো থাকিলে আকৌ ৰাতিও আছোঁ। এয়া দেখিছেনে, আমি বেডিং পত্ৰ পাৰি শুই আছোঁ ৰাতিটো। আৰু এতিয়া মৰ্ণিং হ'ল, আমি এতিয়া উঠিছোঁ। উঠি কৰি এয়া আমাৰ বেটা আৰু মানুহজনী মই। আৰু ভিডিঅ'টো যিমান পাৰে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ কাৰণে ফ্ৰী আছে যিহেতু। তাৰপিছত এয়া আইতাক আৰু বৰমাকে ল'ৰাটো লৈ আছে, আৰু এয়া আইতাক আৰু আমাৰ ডাঙৰ বেটা, সৰু বেটা। এয়া আৰু আমাৰ ল'ৰা জন্ম হোৱাৰ পিছত আমি এই নাৰ্ছ বাইদেউৰ লগত অলপ কাগজ পত্ৰ হেৰি কৰি লৈছোঁ, চুটি কাগজ। তাৰপাছত এই নাম চামবোৰ ভৰাই লৈছোঁ। আৰু ভিডিঅ'টো পাৰিলে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, ঠিক আছে? লাইক কৰি দিব, কমেণ্ট কৰি দিব পাৰে। আৰু এইখন আমাৰ কাছাৰী হস্পিটেল, আমাৰ নাৰ্ছ বাইদেউ কি লিখিছে দেখিছে নাই? তাৰপৰা আমাৰ চাচু বুঢ়ী ছুটি কৰি আমি আহিব লৈ আছোঁ আৰু কথা পাতি আছোঁ। তাৰপৰা ছুটি হৈ গোটেইখিনি আমি নেদেখালোঁ, ধৰি লওক টমটমৰ পৰা। আমাৰ এইটো গাঁৱলীয়া লোকেল ৰাস্তা, দেখা পাইছে কিমান অৱস্থা বেয়া। ডেলিভাৰী মানুহ ডেলিভাৰী ল'ৰালৈ এনেকৈ হৈ পৰিছে আমাৰ বিজেপি চৰকাৰ।